Hello, namaskar, welcome back to my channel. Aku eta notun blog loi ahisu. So friends, ami goi asu Dubai loi. আৰু এই ট্ৰিপটো প্ৰথম ইণ্টাৰনেশ্যনেল ট্ৰিপ হয় আৰু আমি ক'ত ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই যাই থাকিম আৰু বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে চ' চাই থাকিব। চ' ফ্ৰেণ্ডছ এতিয়া বাজিছে 6টা আমি গৈ আছোঁ এয়াৰপৰ্টলৈ আৰু লগত কোনে কোনে যাইছে আমাৰ গুনু ৰিদিশা আৰু লগত মাংকিও যাব ন আমাৰ প্ৰথম ইণ্টাৰনেশ্যনেল ফ্লাইট ৰিদিশাৰ প্ৰথম ইণ্টাৰনেশ্যনেল ফ্লাইট সো ব্লগ আপোনালোককো দেখুৱাই থাকিম কেনেকুৱা যায় আৰু তাতে কি প্ৰচেছ আমি ইমিগ্ৰেশ্যনৰ কাৰণে কিমান টাইম লাগে এনেকৈ বৰষুণ দি আছে এতিয়া আমি ইমিগ্ৰেশ্যন কাউণ্টাৰত গৈ আছোঁ যিহেতু আমি ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁ চ' ইয়াতে ব্ৰেকফাষ্ট কৰিলোঁ আমি ষ্টেম্প লাগি গ'ল আমাৰ ৰিদিশা আৰু আমাৰ এইটো প্ৰথম ইণ্টাৰনেশ্যনেল ট্ৰেভেল ব্লগ হয় আৰু আপোনালোকক মই যিমান পাৰোঁ চেষ্টা কৰিম ভাল ভিডিঅ'জ দেখাবৰ কাৰণে চ' ফাইনেলি ফ্ৰেণ্ডছ ডুবাইত আমি লেণ্ড কৰিলোঁ আৰু এয়া চাওক এয়াৰপৰ্টৰ ভিতৰতে মেট্ৰ' ষ্টেচন আপুনি যোনটো টাৰ্মিনেলত যাব বিচাৰে তাতে আপোনাক ৰখাই দিব আমি এতিয়া লাগেজৰ কাৰণে গৈ আছোঁ মই এইটো বস্তু বহুত ডিফাৰেণ্ট পাইছোঁ আপোনালোকে ক'বচোন ফ্ৰেণ্ডছ কোনোবা যদি গম পায় এয়াৰপৰ্টৰ পৰা ডাইৰেক্ট মেট্ৰ' ষ্টেচন যোনটো টাৰ্মিনেলত আপোনালোকে নামিব খোজে সেনেকুৱা ক'ৰবাত আছে নেকি ইণ্ডিয়াত আপোনালোকে মোক জনাব মেট্ৰ'ৰ পৰা নামি পিনে আকৌ আমি ইমিগ্ৰেশ্যনৰ কাৰণে গ'লোঁ কিন্তু হৈ গ'ল এতিয়া লাগেজৰ কাৰণে যাওক এতিয়া বেগেজটো লৈ লওঁ ইয়াত মষ্ট ইম্পৰ্টেণ্ট কাৰেঞ্চি আমি ইণ্ডিয়াতে চেঞ্জ কৰি আনিছিলোঁ এতিয়া আমি মোবাইলৰ চিম আমি এপ্লাই কৰি আছোঁ নামি পিনে আপোনালোকে যদি ডুবাইত আহে প্ৰথমতে চিম লৈ লওক আৰু আমি দুবাৰ ইমিগ্ৰেশ্যন কৰিলোঁ মুম্বাইত এটা কৰিলোঁ আৰু লেণ্ডিং কৰাৰ পিছত ডুবাইত আকৌ এবাৰ কৰিলোঁ বহুত ৰ'দ দিছে আপোনালোকেতো জানেই ডুবাই যথেষ্ট গৰম হ'লেও আমি ইমান এটা ফিল হোৱা নাই যে গৰম লাগি আছে বুলি কাৰণ এনেকুৱা টেকন'লজি বনাইছে ডুবাই যে গোটেই ঠাইতে এচি আছে আৰু ইয়াৰ ফ্ৰেণ্ডছ চাওক তাৰে বিল্ডিংবোৰ মেইনলি বিল্ডিং চাবলগীয়া পুৰণা হ'লেও মানে ইমান ধুনীয়াকৈ সিহঁতে মেইনটেইন কৰি ৰাখিছে গোটেই বিল্ডিংটোৱে চাবলগীয়া ইমান ধুনীয়া ডিজাইন আৰু ৰাস্তাবোৰ ইমান ক্লিয়াৰ এতিয়া হোটেলত আহি পালোঁ আমি আহক আপোনালোকক অকণমান আমাৰ হোটেলৰ ৰুমটো দেখুৱাই দিওঁ হোটেলটো বহুতে নিট এণ্ড ক্লিন ভাল লাগিছে একমডেশ্যনো ভালে আৰু ইয়াৰ ষ্টাফখিনিও মই ভালে পাইছোঁ আৰু আমি এতিয়া লাঞ্চৰ কাৰণে অৰ্ডাৰ দিলোঁ সো ফ্রেন্ডস আমি বিরিয়ানি অর্ডার দিলু তোমার গাড়ি ভাল না বিশদ মই খাই
আৰু লাঞ্চ কৰাৰ পিছত অকণমান বাহিৰ ওলাই গ'লোঁ, ৰিদিচাক অকণমান খেলিব দিলোঁ ইয়াত। এতিয়া আমি ক্ৰুজত গৈ আছোঁ। ক্ৰুজত আমাৰ আজি ডিনাৰ হ'ব, তালৈ গৈ আছোঁ আৰু আপোনালোককো দেখুৱাই থাকিম। কিমান টাইম লাগিব? 2 hours আৰু ডিনাৰ থাকিব ন? সেনেকৈ গৈ আছোঁ। বোলা 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 ক'ত পাপাৰ ক'ত যাম আগত? ময়ো যাম তাতে, মই ইয়াতে যাম। এতিয়া আমি নামিলোঁ, এতিয়া ক্ৰুজৰ কাৰণে গৈ আছোঁ। পাৰ্কিঙত থৈ দিলোঁ গাড়ীটো। Store, yeah. Kawa. Tasty. Thank you. আৰু বুফেট ভেজ নন ভেজ গোটেইখিনিয়ে আছে। Samosa আছে, আমার সমস্যা নেই। You know? Say hi. This is my YouTube channel. Enak dia. Hi. আৰু সেই মানুহজন যে ইমান ধুনীয়াকৈ ডেন্স কৰিছে, আপোনালোকে চাই থাকিব। ইমান এনজয় কৰিলোঁ আমি, বহুত ভাল লাগিছে ডেন্সটো চাই। আৰেবিয়ান ডেন্স হয়।
আৰু মোৰ হাজবেণ্ডে এইজন মানুহৰ লগত কি যে ইমান ধুনীয়াকৈ ফ্ৰেণ্ডশ্বিপ হৈ গ'ল সেই মানুহজন জাৰ্মানৰ আছিলে আৰু এই মৰম লগা দুজন নাইজেৰিয়া ল'ৰাটো মোক ইমান দেৰিৰ পৰা চাই আছে নহয় চ' ফ্ৰেণ্ডছ এনেদৰে আজি ডে 1 ভিডিঅ'টো শেষ কৰিলোঁ আৰু ছেকেণ্ড ভিডিঅ' মই অতি সোনকালে দি আছোঁ ডুবাইৰ আৰু পেকেজৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক ক'ম কিমান কি গ'ল আৰু কোনটো পেকেজৰ পৰা আমি ল'লোঁ গোটেইখিনি জনাম আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাব আৰু ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং